কি হ'ল এতিয়া এইফালে চা হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি আমাৰ মানে পলিঅ' ডিউটি আছে গতিকে ভাবিলোঁ ব্লগ এটা ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকক দেখুৱাওঁ বুলি এতিয়া আমি এইকেইজনী হোষ্টেলৰ পৰা ওলাইছোঁ আৰু আমাৰ আগত গ'ল আৰু কেইজনীমান আমি কেইজনীমান আমি এডোখৰ খোজকাঢ়ি যাম তাৰপিছত আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু কিমান কি দেখুৱাব পাৰোঁ নাজানো আৰু আজি মই ইয়াত ফাৰ্ষ্ট টাইম আমাৰ ডিউটি এনেকৈ গতিকে আগততো তেনেকুৱা একো অভিজ্ঞতা নাই গতিকে চাই থাকক আপোনালোকে হাই Sorry, lagi gol. Ada yang mana hingga di istilah Hai, আমি আহি পাইছোহি আৰু লাহেকৈ হাই এয়া আমি আহি পালোহি বৰ্তমান শিৱসাগৰ চিভিল হস্পিটেল আৰু ইয়াৰ পৰা আমি যাব লাগিব Yeah guys. Video sa আমি তিনিজনী আৰু আমি তিনিজনী লগতে পাইছোঁ আৰু এগৰাকী আশা এগৰাকী আছে আমি পাইছোঁ আমি ক'ত পাইছোঁ কিবা হেৰি 10 নম্বৰ নে 6 নম্বৰ 6 নম্বৰ ৱাৰ্ডত এখন স্কুলত কৰিছোঁ এয়া আমি গৈ আছোঁ আমি গৈ আছোঁ এমবি স্কুল আমি গৈ আছোঁ 6 নং ৱাৰ্ড এমবি স্কুললৈ ইয়াতে আমাৰ আশা আৰু এইখনে হৈছে বিদ্যালয়খন য'ত আজি আমি পলিঅ' ডিউটি কৰিম আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক দেই আৰু এইফালে আমি আহি এয়া প্ৰথমতে টেলিচিটখন লিখি মেলি টেবুলতে থৈ দিছোঁ আৰু এয়া বহি আছোঁ সকলো বৰ্তমান আৰু এইফালে আমাৰ আশা বাইদেউ তাৰপিছত লাহে লাহে এটা এটাকৈ ল'ৰা ছোৱালী আহিব আৰু তেতিয়াৰ পৰাই আৰম্ভ হ'ব আৰু আমাৰ কাম হেল্ল' গাইছ এয়া চব পলিঅ' খুৱাব আহি আমি কি কৰি আছোঁ জুলনা ঝুলি আছোঁ আৰু আপোনালোকে ভুল নুবুজিব দেই আমি অকণমান ধেমালি কৰি আছিলোঁ যিহেতু আমি ডিউটিলৈ 8টা বজাতে গৈছোঁ ৰাতিপুৱা ইমান সোনকালেতো কোনো মানুহ নাহে বাৰু সেইকাৰণে এয়া অকণমান সময় বহি মেলি এনেই ধেমালি কৰি আছিলোঁ আৰু পলিঅ' খুৱাব আহি আমি জুলনা ঝুলি আছোঁ বহুত দিন হেৰি হৈ জোলা নাই আকৌ হয়নে এতিয়া সৰুতে আৰু এয়া ডিউটি টাইমত যিহেতু আৰু ভিডিঅ' কৰি থকা নহ'ল সেইকাৰণে দুকপিমান ফটো তোলা হৈছিল যিহেতু তাকে আপোনালোকলৈ আগবঢ়ালোঁ Gulu gulu gulu. Aha. Aha. Aha.
हेलो गाइस, আমি ওলালো এতিয়া पोलियो ड्यूटी से आ रहा हूँ अभी। আমি এতিয়া ওলালো ডিউটি কৰি সময় 4টাই বাজিলে আমাৰ দেৰি